Mankind was one community. যোৰহাট নকছাৰীৰ গফুৰ ৰহমান বৰা তেখেতে প্ৰশ্ন কৰিছে যে কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ কফন দফন জানাজা আদিৰ চৰকাৰী হুকুম কি? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে কৰিছে। প্ৰশ্নটো হৈছে যে কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ দফন বা জানাজা কি ধৰণে কৰা হ'ব আৰু এই ক্ষেত্ৰত শৰীয়তৰ দৃষ্টিত কেনে ধৰণৰ, যিহেতু প্ৰশাসনৰ বাধা নিষেধ থাকে। চাওক, এজন মানুহ যেতিয়া মৃত্যু হয় তেতিয়া শৰীয়তে যিটো নিৰ্দেশ দিছে সেইটো হৈছে তেখেতৰ কফন দফন বা গোচল যি ধৰণে কৰিব লাগে মসনুন তৰিকা, এইখিনি কৰাটো জৰুৰী। এজন মানুহৰ ইন্তেকাল হোৱাৰ পিছত বাকী জিন্দাসকলৰ কাৰণে জানাজা নামাজ পঢ়াটো ফৰ্জে কিফায়া, অৰ্থাৎ কেইজন মানে হ'লেও জানাজাৰ নামাজটো পঢ়িব লাগিব। যদি সকলোৱে নপঢ়ে, কোনেও যদি নপঢ়ে, তেনেহ'লে সকলো মানুহ, মহল্লাৰ সকলো মানুহ গুণাগাৰ হ'ব। ইয়াকে ফৰ্জে কিফায়া বুলি কোৱা হয়। এতিয়া এজন মানুহ যদি কৰোনা ভাইৰাছ বা আজি যিবিলাক খুচৰা বেমাৰ, এই খুচৰা বেমাৰত যদি মৃত্যু হোৱা কোনো লোক, তেখেতৰ ওচৰলৈ মানুহ যাবলৈ দিগদাৰ পায় বা যোৱাটো নিষেধ থাকে, তেনে ক্ষেত্ৰত কি ধৰণে তেখেতৰ কাম কাজবিলাক কৰা হ'ব? এতিয়া আমি কৰোনা ভাইৰাছৰ কথাটোকে ধৰোঁ। কৰোনা ভাইৰাছৰ ক্ষেত্ৰত বহু ঠাইতে, সকলোতে নহয়, বহু ঠাইতে বহু ক্ষেত্ৰত প্ৰশাসনৰ বাধা নিষেধ থকা আমি দেখিছোঁ। বা এনেধৰণৰ প্ৰশ্ন আমাৰ ওচৰলৈ আহে যে বিভিন্ন ক্ষেত্ৰত প্ৰশাসনৰ বাধা থাকে যে তেওঁক হাত লগাব নোৱাৰিব, তেওঁক ঘৰলৈ নিব নোৱাৰিব, তেওঁৰ ওচৰত মানুহে ভিৰ কৰিব নোৱাৰিব, তেওঁ চাব নোৱাৰিব, এনেধৰণৰ বহুত বাধা নিষেধ থাকে। যদি তেনেধৰণৰ বাধা নিষেধ, খুব বেছি ধৰণৰ নিষেধাজ্ঞা নাথাকে, তেনেহ'লে আমি জানাজা বা গোচল যি ধৰণে আমাৰ মসনুন তৰিকা আছে এইখিনি কৰাটো জিন্দাসকলৰ ওপৰত জৰুৰী ফৰজ। যদি সকলোৱে নোৱাৰে, তেনেহ'লে কিছু সংখ্যক মানুহ, অলপ মানুহ হ'লেও তেখেতৰ জানাজা বা তেখেতৰ গোচল আমি কৰাব লাগিব আৰু ঠিক তেনেদৰে তেখেতৰ জানাজাৰ নামাজ আমি পঢ়িব লাগিব। কোনোৱে যদি নপঢ়ে তেনেহ'লে সকলোৱে গুণাগাৰ হ'ব। যদি খুব বেছি বাধা নিষেধ নাথাকে, এতিয়া আমাৰ ইছলামত কফন দিয়া মতা মানুহৰ কাৰণে, পুৰুষ মানুহৰ কাৰণে কফন 3টা কফন মসনুন, কিন্তু এটা কফন দিলেও কাম চলি যায়। যদি তেনেকুৱা অৱস্থা থাকে যে খুব সোনকালে কামবিলাক কৰিবৰ কাৰণে প্ৰশাসনে নিৰ্দেশ দিয়ে, তেনেহ'লে 3টা কফনৰ কাৰণে বাট চাই থাকিব নালাগে, এটা কফন দি পেলাই তেখেতৰ মসনুন সুন্নতটো আদায় কৰি দিলে আদায় হৈ গ'ল। আৰু ঠিক তেনেকৈ গোচল দিয়াৰ ক্ষেত্ৰতো সকলো মানুহ আহিব নালাগে। যিমান কম পানী ব্যৱহাৰ কৰি পেলাই আমি গোচল দিব পাৰোঁ, বা আমি আৰু খুব বেছি সংখ্যক মানুহ যদি আহিব নোৱাৰোঁ, তেনেহ'লে কম সংখ্যক মানুহ আহি পেলাই আমি গোচল দিব পাৰোঁ। এইখিনি আমি কৰিব পাৰোঁ যদি প্ৰশাসনৰ বাধা নিষেধ নাথাকে, বা ক'ৰবাত থাকিলেও যদি এইটো অলপ কম বাধা নিষেধ থাকে, শিথিলতা থাকে। কিন্তু কিছু ক্ষেত্ৰত বা বহু ঠাইত দেখা যায় প্ৰশাসন এই ক্ষেত্ৰত যথেষ্ট কঠোৰ থাকে। যিবিলাক ঠাইত প্ৰশাসনে যথেষ্ট কঠোৰতা অৱলম্বন কৰে যে আমি সেইগৰাকী মাইয়িতৰ আমি জানাজা নামাজ পঢ়িব নোৱাৰিম বা গোচল দিব নোৱাৰিম, বা এনেকুৱাও থাকে যে পলিথিনৰ বেগত মেৰুওৱা থাকে মাইয়েতটো, আমি চুব নোৱাৰোঁ। তেনে ক্ষেত্ৰত যদি আমি পাৰোঁ তেনেহ'লে তাৰ ওপৰতে পানী দি পেলাই আমি গোচল দিয়াই দিলোঁ। তেনে ক্ষেত্ৰতো কফন দিয়াৰ যদি ব্যৱস্থা নাথাকে বা কফন দিবৰ কাৰণে নিষেধাজ্ঞা থাকে, কফন সেই ক্ষেত্ৰত আমি মজবুৰ। আজ জৰুৰতো তুজলিবুত তাইচিৰ বুলি এটা ফাকাহত এটা কথা আহিছে যে যেতিয়া আমাৰ মজবুৰি সময় আহে, জৰুৰত হৈ যায়, তেনেহ'লে আমাৰ বস্তুবিলাক সদায় সকলো বস্তু শৰীয়তৰ সকলো মানে বিধি বিধান শিথিলতা আহি যায়। গতিকে আজ জৰুৰতো তজলিবুত তাইচিৰ হিচাপে আমি যদি পৰা যায় তয়াম্মুম আমি কৰি দিব পাৰোঁ। সেই কাপোৰ, সেই পলিথিনৰ বেগৰ ওপৰতে আমি যদি তয়াম্মুম কৰাৰ ব্যৱস্থা থাকে তেনেহ'লে কৰিব পাৰোঁ। যদি সেইখিনি নাথাকে ব্যৱস্থা, তেনেহ'লে আমি সেই ধৰণে মজবুৰি হিচাপে আমি জানাজা কৰিব পাৰোঁ, জানাজা নামাজ পঢ়িব পাৰোঁ। কিন্তু জানাজা নামাজৰ ক্ষেত্ৰত যদি আমাৰ বহু মানুহ সমাগম হ'বৰ কাৰণে নিদিয়ে, তেনেহ'লে অন্ততঃ পৰিয়ালৰ 3জন লোকে জানাজাৰ নামাজটো পঢ়াটো ফৰজে কিফায়া। জানাজাৰ নামাজটো আমি পঢ়িব লাগিব। যদি সেইখিনিও প্ৰশাসনে নিদিয়ে তেনেহ'লেতো আমি আৰু মজবুৰ। কিন্তু এই ক্ষেত্ৰত আমাৰ কেইজনমান মুৰব্বী ব্যক্তিয়ে প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, আমি ক'ব পাৰোঁ যে
আমাৰ ধৰ্মমতে যিহেতু তেখেতৰ শেষ কৃত্য আমি কৰিবলৈ গৈ আছোঁ, আমাৰ ধৰ্মত এই বিষয়টো একেবাৰে জৰুৰী। গতিকে আমাক কৰিবৰ কাৰণে আপোনালোকে জানাজা কৰিবৰ কাৰণে আমাক কিছু সংখ্যক লোকক 2-3জন মানুহক হ'লেও আমাক জানাজাটো কৰিবলৈ দিয়ক, নহ'লে আমাৰ ধৰ্মীয়ভাৱে কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰোঁ। সেই ক্ষেত্ৰত আমি প্ৰশাসনক আমি পতিয়ন নিয়াব পাৰোঁ, আমি তেখেতক তেওঁলোকক সৈমান কৰাব পাৰোঁ। এনেধৰণে সৈমান কৰাই হ'লেও আমি জানাজাৰ নামাজটো যাতে আমি পঢ়ি পেলাইহে তেখেতক দফনৰ ব্যৱস্থা কৰোঁ। সিমানো যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লেতো আৰু আজৰিৰতো তুজিলিবুত তাইচিৰ, সেইখিনি আমি কনচিডাৰ জৰিয়তে দিছেই। কিন্তু পৰাপক্ষত আমি কফন, গোচল আৰু জানাজা সম্পূৰ্ণ আমি মসনুন তৰিকাত আদায় কৰাৰ চেষ্টা কৰিব লাগে। আৰু সেই ক্ষেত্ৰত আমি ক'ভিড প্ৰট'কল যিখিনি আছে, আইন কানুন আমাৰ যিখিনি আছে, সেইখিনি আমি যাতে সম্পূৰ্ণ মানি এজন মানুহক গোচল বা এজন মানুহক আমি কফন বা জানাজা কৰাৰ ব্যৱস্থা কৰোঁ, এইখিনি হৈছে শৰীয়তৰ নিয়ম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বদিউজ্জামান দৰং। তেখেতে প্ৰশ্ন কৰিছে যে আজিকালি মানুহে দৰুদ আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদিন, এই আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মৌলানা মুহাম্মাদৰ মৌলানাৰ পিছত শাফিয়ানাটো লগাই দিয়ে, এইটো লগাব পাৰে নে নোৱাৰে? চাওক, দৰুদ দোৱা আৰু দৰুদৰ ক্ষেত্ৰত যিখিনি মসনুন দোৱা আছে, মসনুন দৰুদ আছে, সেইখিনি পঢ়াটো ভাল। মসনুন দোৱাত কিন্তু এই মৌলানা, শাফিয়ানা এইবিলাক শব্দ, মসনুন যিবিলাক দৰুদ বৰ্ণিত আছে হাদিছৰ কিতাপবিলাকত, শাফিয়ানা, মৌলানা এই শব্দবিলাক নাই। আমি এইবিলাক পিছত আমি লগাই লোৱা বা আমি ফজিলতৰ কাৰণে আমি লগাই লৈছোঁ বস্তুবিলাক। মসনুন দৰুদবিলাকত এই শব্দবিলাক নাই। কিন্তু দোৱা আৰু দৰুদৰ ক্ষেত্ৰত এনেধৰণৰ শব্দবিলাক লগাই লোৱাত কোনো বাধা বা নিষেধ থাকিব নোৱাৰে। আমি মসনুন দোৱাৰ উপৰিও বা মসনুন দৰুদৰ উপৰিও এই শব্দবিলাক লগাই পেলাই আমি কাৰোবাৰ কাৰণে দোৱা, কাৰোবাৰ কাৰণে দৰুদ, আমি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দৰুদ পাঠ কৰিব পাৰোঁ। দৰুদ পাঠ কিয় কৰা হয়? আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে যে ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউছাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, যে ফৰিস্তাসকলে দৰুদ পাঠ কৰে, আল্লাহ নিজেই তেখেতৰ ওপৰত ৰহমত বৰ্ষণ কৰে, সেই ইমানদাৰসকল তোমালোকেও নবীৰ ওপৰত দৰুদ পাঠ কৰা। দৰুদ মানে নবীৰ ওপৰত তোমালোকে দোৱা কৰা, তোমালোকে ৰহমত পঠিওৱা, ৰহমতৰ দোৱা কৰা। গতিকে ৰহমতৰ দোৱা যিবোৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা বৰ্ণিত আছে সেইবোৰ কৰিব পাৰিলেতো ভাল। কিন্তু যদি তাৰ পিছতো আমি যদি নবীৰ মহব্বতৰ কাৰণে আমি কিছুমান শব্দ, তেখেতৰ প্ৰশংসাত্মক কিছুমান শব্দ লগাই লওঁ বা তেওঁৰ কাৰণে সেই প্ৰশংসাত্মক শব্দবিলাক লৈ পেলাই আল্লাহৰ ওচৰত দোৱা কৰোঁ, তাত কোনো বাধা নিষেধ থাকিব নোৱাৰে বা নাই। গতিকে মসনুন দোৱাবিলাকৰ, মসনুন দৰুদবিলাকৰ উপৰিও এনেধৰণৰ শব্দবিলাক, প্ৰশংসামূলক শব্দবিলাক আমি লগাই পেলাই নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দৰুদ পাঠ কৰিব পাৰোঁ। ছাদিকুল ইছলাম লখিমপুৰ, তেখেতে প্ৰশ্ন কৰিছে যে ৱাশ্বিং মেচিনত কাপোৰ ধুলে কাপোৰ পাক হ'ব নে নহ'ব? যিহেতু 3বাৰ আমি ধুই পেলাই তাত একেবাৰতে কাপোৰ দি পেলাই তাতে চাবোন তাবোন দি দিয়া হয়, গতিকে ৱাশ্বিং মেচিনত কাপোৰ ধুলে পাক হ'ব নে নহ'ব? গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিকালি বেছিভাগ মানুহে ৱাশ্বিং মেচিনত কাপোৰ ধুৱে, আৰু ৱাশ্বিং মেচিনত কাপোৰ ধুলে পাক হ'ব নে নহ'ব? যিহেতু কাপোৰ ধোৱাৰ নিয়ম হৈছে যে 3বাৰ ধুই 3বাৰ তাক চেপিব লাগে। নাপাক কাপোৰ পাক কৰাৰ নিয়ম হৈছে 3বাৰ ধুব লাগিব, 3বাৰ কাপোৰ বৰ্তনৰ পৰা উলিয়াই তাক 3বাৰ চেপি পেলাই পানীখিনি পেলাব লাগিব। এতিয়া ৱাশ্বিং মেচিনত সেই ব্যৱস্থাটো আছেনে নাই, বা যি ধৰণে ৱাশ্বিং মেচিনত থাকে সেই ধৰণে ধুলে পাক হ'বনে নাই, যথেষ্ট গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। ৰদ্দুল মুখতাৰ গ্ৰন্থৰ খণ্ড 1 509 নম্বৰ পৃষ্ঠাত এই মছলাটো আছে যে যদি কোনোবাই ৱাশ্বিং মেচিনত কাপোৰ ধুৱে, তেনেহ'লে ৱাশ্বিং মেচিনত নাপাক কাপোৰ দি পেলাই তাত যদি চাৰ্ফ চাবোন আদি দি 3বাৰ উলিয়াই 3বাৰ চেপি পেলাই আকৌ যদি দিয়ে, তেনেহ'লে সেইটো কাপোৰ পাক হৈ যাব। কিন্তু 3বাৰ চেপাৰ যদি তাতে ব্যৱস্থা থাকে তেনেহ'লেতো ঠিকেই আছে। যদি সেই ৱাশ্বিং মেচিনত 3বাৰ চেপি পেলাই নতুন পানী দিয়াৰ ব্যৱস্থা নাই, তেনেহ'লে নিজে কাপোৰ হাতেৰে উলিয়াই 3বাৰ চেপি পেলাই 3বাৰ চেপি সেই 3বাৰ আকৌ নতুন পানী দি পেলাই ধুব লাগিব, তেতিয়াহে ৱাশ্বিং মেচিনত কাপোৰ পাক হ'ব। কিন্তু আজিকালি যথেষ্ট দেখা যায় যে ৱাশ্বিং মেচিনবিলাকত 3বাৰ নতুন পানী দিয়াৰ ব্যৱস্থাও থাকে, নতুন পানী উলিয়াই দিয়াৰ ব্যৱস্থাও, আগৰ পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা থাকে। গতিকে ৱাশ্বিং মেচিনত এই ধৰণে কাপোৰ ধুলে পাক হ'ব, নাপাক থাকি নাযায়। কিন্তু এই ক্ষেত্ৰত খেয়াল ৰাখিব লাগিব যে যদি কোনো ৱাশ্বিং মেচিনত 3বাৰ কাপোৰ নাপাকি পানী উলিয়াই দিয়াৰ ব্যৱস্থা নাথাকে, তেনেহ'লে নিজে হাতেৰে উলিয়াই হ'লেও সেই নাপাক পানীটো উলিয়াই পেলাই চেপি উলিয়াই দিব লাগিব। ইয়াৰ পিছত
মহম্মদ ৰইছউদ্দিন বিশ্বনাথ তেখেতে প্ৰশ্ন কৰিছে যে কোনো অনুষ্ঠানত হাত চাপৰি আজিকালি খুবেই বজোৱা দেখা যায়, হাত চাপৰি বজোৱাটো জায়জ আছেনে নাই? এইটো এটা মছলা হৈছে যে হাত চাপৰি বজোৱাটো ইছলামী নিয়ম নহয়। কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা সভা সমিতিত আদি আজি খুব যেতিয়া আনন্দদায়ক এটা মুহূৰ্ত আহে তেতিয়াহ'লে বহুতে হাত চাপৰি বজায়। হাত চাপৰি বজোৱাটো ইছলামৰ নীতি বা ইছলাম বহিৰ্ভূত এটা কৰ্ম। হাত চাপৰি বজোৱাতকৈ ইছলামী নীতিটো হৈছে যে কোনো অনুষ্ঠান বা যিকোনো ক্ষেত্ৰত যেতিয়া মানুহ আনন্দদায়ক এটা মুহূৰ্ত আহে, আনন্দৰ ক্ষেত্ৰত সুবহানাল্লাহ, মাৰহাবা এনেধৰণৰ শব্দবিলাক ক'ব পাৰি। কিন্তু হাত থাপৰি বজোৱাটো, এইটো হাত তালি বজা যিটো, সেই তালি বজোৱাটো ইছলাম ধৰ্মই সমৰ্থন নকৰে বা ইছলামী নিয়মৰ পৰিপন্থী। গতিকে আমি হাত তালি বজোৱাতকৈ আমি যাতে এই মাৰহাবা, সুবহানাল্লাহ, আলহামদুলিল্লাহ এনেধৰণৰ শব্দবিলাক দি পেলাই আমি নিজৰ আনন্দ প্ৰকাশ কৰা উচিত।